ৰাতিপুৱাৰ এই 7টা বস্তুৱে আপোনাক গোটেই দিনটো সতেজ কৰি ৰাখিব পাৰে। 1 নম্বৰ, কোনো কাৰণতে ব্ৰেকফাষ্ট এৰিব নালাগে। যিমানেই ব্যস্ত নাথাকক কিয় মনত ৰাখিব যে ৰাতিপুৱাৰ প্ৰধান খাদ্য হৈছে ব্ৰেকফাষ্ট। 2 নম্বৰ, সাৰ পোৱাৰ পিছত বহুতৰে অভ্যাস হৈছে যে বিচনাত কিছু সময় কটোৱাৰ, বৰঞ্চ গোটেই দিনটো কি কৰিব তাৰ এটা পৰিকল্পনা কৰিব লাগে। 3 নম্বৰ, বিচনাখন উঠাৰ অভ্যাসে আপোনাক শক্তিশালী কৰি তুলিব পাৰে, কাৰণ ঘৰখন পৰিপাটি দেখিলে মনটো সতেজ হৈ উঠে। 4 নম্বৰ, ৰাতিপুৱা 15 মিনিটৰ কাৰণে হ'লেও শৰীৰৰ ঘাম ওলাব লাগে। ই আপোনাৰ মনক সতেজ কৰি তুলিব। 5 নম্বৰ, বহুতৰ অভ্যাস আছে খালী পেটত পানী খায়, যিটো এটা ভাল অভ্যাস। গতিকে ৰাতিপুৱা খালী পেটত পানী খালে শৰীৰ